এইবিলাক যে সাংস্কৃতিকভাৱে যে এটা ভাবুকি আহিছে ইয়াৰ এটা উদাহৰণ দিবলৈ তেখেতসকলে এইটো লৈ আহিছে। গতিকে আজি বড়োসকলে বদলেন বিচাৰিছে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, নিজৰ ভাষা সংস্কৃতি পৰিচয় ৰক্ষাৰ কাৰণে, এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো সুনিশ্চিত কৰিবলৈ বড়োসকলে আজি সংগ্ৰামটো তীব্ৰৰ পৰা তীব্ৰতৰ কৰিছে। এইটো গভৰ্ণমেণ্টে আণ্ডাৰ এষ্টিমেট কৰি লাভ নাই। এইটো পৃথিৱীত সকলো জাতি জনগোষ্ঠীয়ে এইটো জানে আৰু তেনেকুৱাই কৰি আহিছে। ভাৰতখন বিশ্বৰ ভিতৰত এটা গণতান্ত্ৰিক দেশ, মানে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াত আমি আচৰিত পাইছোঁ যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা নেতাসকলৰ আজি আলোচনাৰ মাধ্যমত আহি পেলাই সমস্যা সমাধান কৰিব নোৱাৰে। এটা সময়ত চৰকাৰে কৈছিলে যে আপোনালোকে আলোচনাৰ মাধ্যমত আহক। এতিয়া আমি চৰকাৰক ক'ব লগা হৈছে আপোনালোকে আলোচনাৰ মাধ্যমত আহক আৰু সমস্যা সমাধান কৰক, কিন্তু চৰকাৰে পলাই আছে। এইটো কেনেকৈ হ'ব? আমি আজি ইয়াতে বন্দুক লৈ অহা নাই, আমি লাঠি লৈ অহা নাই, আমি মাৰপিট কৰিব অহা নাই। আমি ইয়াতে নিজৰ কালচাৰেল আইটেমবিলাক লৈ পেলাই নাচ গান কৈ নিজৰ কথা কৈছোঁ যে আমাৰ সাংস্কৃতিক এটা সংকট আহিছে, আমাৰ ভাবুকি আহিছে, ভাষাৰ প্ৰতি ভাবুকি আহিছে, ভূমিৰ প্ৰতি ভাবুকি আহিছে। আপোনালোকে এই ভূমি নিৰাপত্তা দিব পৰা নাই আৰু বদলেন নিদিলে অসমে যে নিৰাপত্তা দিব পাৰিব আমি এইটো নাজানো। এইবাৰ ইলেকশ্যন জিকিবৰ কাৰণে জাতি মাটি ভেটিৰ কথা কৈছে, কিন্তু কোনটো জাতি অসমত নিৰাপদ হৈ আছে আমাক কওক। কোনটো জাতি শান্তিৰে আছে, কোনটো জাতি আন্দোলন নকৰাকৈ খাবলৈ পাইছে আজি কওক। যে আজি জাতিৰ কথা অলৰেডি মানে বহুত আগলৈ গুচি গ'ল যে জাতি নিৰাপত্তা দিয়াত অসম চৰকাৰ ফেইলাৰ হৈছে। মাটি কোনডোখৰ মাটি আজি খিলঞ্জীয়া মানুহৰ হাতত আছে আপোনালোকে কওক। কোনডোখৰ মাটি আজি ইচ্ছা কৰিলে আজি বিদেশীয়ে ল'ব নোৱাৰে আপোনালোকে কওক। মাটি অলৰেডি গুচি গ'ল আমাৰ। না বড়োৰ মাটি বড়োৰ হাতত আছে, না তিৱাৰ মাটি তিৱা, না ৰাভাৰ মাটি ৰাভা। কাৰ মাটি হাতত আছে? ভেটি কাৰ ঠিকে আছে? কোনো ভেটি নাই। বড়োৰ ভেটি হওক বা কোনোবা আদিবাসীৰ ভেটি হওক, কাৰ ভেটি ঠিকে আছে? কাৰো ভেটি ঠিকে নাই। তো সেইকাৰণে আজি জাতি মাটি ভেটি নতুন শ্লোগান দি চৰকাৰ গঠন কৰিছে হয়, কিন্তু সেই মানুহবিলাকৰ মনোভাৱত কিমান জাতিৰ প্ৰতি দায়িত্ব আছে, কিমান মাটিৰ প্ৰতি দায়িত্ব আছে আমাৰ প্ৰশ্ন আহিছে। ৰাজনীতিকটো দিছপুৰত বহি পেলাই দিল্লী দিছপুৰ কৰি থাকিলে ৰাজনীতি নহয়। গাঁৱত অলপ ঘূৰি চাওক, সিকিউৰিটি বেষ্টনীত থাকি পেলাই নহয়, এনেই ঘূৰি চাওক। আপোনালোকে আজি মন্ত্ৰী হৈছে ক'বলৈ ভাল হৈছে, মন্ত্ৰী নোহোৱা সময়ত ক'ত ঘূৰিছিলে? গাঁৱে গাঁৱে ঘূৰিছিলে নে? চাইছিলে নে বিল খাল কি হৈ আছে, ফৰেষ্ট অঞ্চলবিলাক কি হৈ আছে চাইছিলে নে? নিজৰ আই মাইবিলাক মানে গাঁৱত কেনেকৈ বসবাস কৰি আছে, দুবেলা দুমুঠি খাবলৈ পাইছে নে নাই? বেমাৰ মানে চাবলৈ পইচা আছে নে নাই? ভালকে ড্ৰেছ পিন্ধি মানে উৰিব তীব্ৰৰ পৰা তীব্ৰতৰ হৈ আছে আৰু তীব্ৰতৰ হৈ থাকিব। কিয়নো এইটো বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ কথা লৈ পেলাই সংগ্ৰাম। দুজনমান যুৱতী কাম নোহোৱাৰ কাৰণে ৰাস্তাত অহা চিঞৰা নহয়। 5,000 অধিক মানুহ মৰি গ'ল। বিভিন্ন টাৰ্ণিং লৈ পেলাই বদলেন আন্দোলন আহিছে, বহুত মানুহ মৰি গ'ল, ৰেপ হৈ গ'ল, ঘৰ বাৰী জ্বলাই দিলে। তথাপিতো আন্দোলন চলি আছে আৰু চলি থাকিব। গভৰ্ণমেণ্টে আণ্ডাৰ এষ্টিমেট কৰি লাভ নাই। আলোচনা কৰিবলৈ আহক, পলাই সাৰিব নালাগে, পলাই ফুৰিব নালাগে। আলোচনা আহিলে সকলো সমস্যা সমাধান হ'ব বুলি আমি বিশ্বাস কৰোঁ। ভাৰতৰ সংবিধানৰ আমাৰ ওপৰত বিশ্বাস আছে। এটা সময়ত হিষ্টৰিকেল ইনজাষ্টিছ কৰিলে, এতিয়া সাংবিধানিক ইনজাষ্টিছটো আমাৰ ওপৰত নকৰিব। চৰকাৰৰ প্ৰতি আমাৰ আহ্বান। আৰু বৰ্তমান সোণোৱাল চৰকাৰ, আমি তেখেতৰ ওপৰত বিশ্বাস ৰাখিছিলোঁ, কিন্তু তেখেতে যদি আজি সমস্যা সমাধান কৰিব নোৱাৰে, অনাগত দিনত আৰু কোনোবাই অসমৰ সমস্যা সমাধান কৰিব বুলি আমি বিশ্বাস নকৰোঁ। গতিকে সোণোৱাল ডাঙৰীয়ালৈ আমাৰ মুকলি আহ্বান, আপুনি দায়িত্ব লওক, সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহক। অকল বড়ো নহয়, বিভিন্ন জনজাতিসকলৰ সমস্যা সমাধান কৰক, জনগোষ্ঠীৰ সমস্যা সমাধান কৰক আৰু অসমৰ খিলঞ্জীয়া মানুহক নিৰাপত্তা দিয়ক। সেইটো আমি বিচাৰোঁ।